Good morning everyone. Welcome back to my YouTube channel. আজি কাজিৰঙাৰ সেকেন্ড পাৰ্টটো লৈ আহিছো মানে আজি আমাৰ এতিয়া যাত্ৰা আৰম্ভ হ'ব আৰু আমাৰ যাত্ৰা আৰম্ভ হৈ গ'ল এই আঁতৰত যে দেখিছে হেয়া এলিফেন্ট সাফাৰী হয় এলিফেন্ট সাফাৰী কৰা বহুত ইচ্ছা আছিল কিন্তু ধুনৰ কাৰণে নোৱাৰিলো কাৰণ তাইক লৈতো সম্ভৱেই নহয় বাৰু এলিফেন্ট সাফাৰী কৰা পাহাড়ো যা ৰাস্তাটো চাওকচোন ইমান ধুনীয়া লাগিছে আমি সাফাৰী কৰি আছো যদিও মাজতে মনত বহুত ভয় লৈ কৰি আছো কাৰণ কপককে বাঘ চাগু ওলাই বুলি শুনিলো কপককে যদি বাঘ ওলাই যায় তেতিয়াতো কি হ'ব মানে হেতু বুলি ভয়কে মানে গুটে জাগে কৰি আছো বনৰীয়া গাহৰি এইখন জোঙা হয় নেকি ন বানপানী হ'লে আমাৰ কিমান আছে সেই মিডিল ইয়াত কাঠৰ দলং বহুত বছৰ মূৰত দেখিছোঁ জুম কৰিব লাগিছিলে এয়া চাওক আমি বহুত সময় এনেকৈ ৰৈ থাকিলোঁ মানে আগত পুলিচে ফৰেষ্টৰ পুলিচে গাড়ী ৰখাই থৈছে কিহৰ কাৰণে ৰখাই থৈছে নাজানো ড্ৰাইভাৰজনক এবাৰ আমাৰ ড্ৰাইভাৰজনক সুধিছিলে পুলিচে ডাফলাঙৰ ফালে নিলানে কিয় নিনিলা এতিয়া ডাফলাঙৰ ফালে কি আছে নাজানো কিন্তু আপোনালোকে অহাৰ আগতে যদি অহা নাই অহাৰ আগতে ভালকৈ ইনফৰমেশ্যনটো লৈ ল'ব মাত্ৰ এখন গাড়ীহে ডাফলাঙৰ ফালে গ'ল বাকী গোটেইবোৰ গাড়ী মানে চিধাই গুচি আহিল কিহৰ কাৰণে ডাফলাঙৰ ফালে নিনিলে হেতু কথা আমি গম নাপালো আৰু সুধিছিলো কিন্তু কিবা কিবিহে কৈ পেলাই থৈ দিলে এইজোপা গছতে বাঘৰ আচুৰ আৰু সিফালে সেয়া ভালুকৰ আচুৰ বুলি কৈছে আৰু এইটো এটা গড় আমাৰ দিনে বেয়া আছিল চাগে আমি ভালকৈ একো নেদেখিলোৱে এইটো এটা ভিউ পইণ্ট হয় ইয়াতে আহি পেলাই মানে গোটেই জীপবোৰ ৰয়হি এইখিনিৰ পিছত আৰু ভিডিঅ' কৰা নহ'ল একেবাৰে চিধা ৰুম পালোহি ৰুম পাই ব্ৰেকফাষ্ট বুলিয়ে ক'ব লাগিব ব্ৰেকফাষ্ট প্লাছ লাঞ্চ দুইটা একেলগে হৈছে মানে চিকেন গ্ৰেভি মাছৰ সৰিয়হ দাইল চিকেন পকৰা ক'ব লাগিব খাই ল'লোঁ খাই কৰি ইয়াৰ পৰা বিদায় ল'লোঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া যাম অৰ্কিড পাৰ্ক তাৰ পৰা ক'ত যাওঁ আৰু এই চিম্পাঞ্জী হেতুটো সোমামগৈ বুলি ভাবিছোঁ চাওঁচোন পাৰোঁ নে নোৱাৰোঁ যদি সময় হয় তাতো যাম অৰ্কিড পাৰ্ক পাই গ'লোঁ ইয়াতে কেৱল ফুল আৰু ফুল ইমান যে ভাল লাগিল ফুলবোৰ দেখি এয়া যে দেখিছে অসমীয়া ট্ৰেডিশ্যনেল সা সৰঞ্জাম সকলোখিনি আছে
সকলোখিনিয়ে আছে আৰু এয়া হৈছে সিংহাসন আৰু ইফালে এয়া ঢোল তাল খোল নেগেৰা সকলোখিনিয়ে আছে আৰু এয়া বহুত জেগাৰবিলাক ফটো আৰু এয়া তাত শাল ইমান ধুনীয়াকৈ যে ৰাখিছে মই দেখিয়ে আচৰিত এফালে আকৌ ৰাস্তাত দেখিলোঁ এয়া গড় কাজিৰঙাৰ ভিতৰতকৈ মানে ৰাস্তাতহে বেছি গড় দেখা পালোঁ এইফালে দুটা হাতী ইমান ধুনীয়াকৈ পানী লৈ খেলি আছে ঘৰ পাই আকৌ এতিয়া খানা বাহিৰত হৈছে খানা চলি আছে আমি কেইটাহে খাওঁ দেই সকলোৱে নাখায় গতিকে বাহিৰত আৰু এয়া পৰ্ক পুৰিছে ইমান ধুনীয়া লাগিল যে খাই মই জীৱনত প্ৰথমবাৰ খাইছিলোঁ আৰু এনেকৈ পুৰে জানো খাই বিৰাটেই ভাল পালোঁ ঠিক আছে আজিৰ ব্লগটো এনেকৈ সামৰোঁ চাই কেনে পেলাই জনাব আজিলৈ আহোঁ